হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আজি আপোনালোকৰ লগত দুদিনৰ মূৰত লগ পাইছোঁ। যিহেতু মোৰ ইয়াতে কাৰেণ্ট নাছিলে, মোবাইলৰ চাৰ্জ নাছিলে, গতিকে তাৰ বাবে আপোনালোকে বেয়া নাপাব। আৰু আমাৰ ইয়াত বহুত বেয়া লগা, দুখ লগা, মানে কি ক'ম আপোনালোকক, কোনো ভাষা নাই ক'বলৈ। বহুত মনটো বেয়া লাগি আছিলে। ভাবিলে এনেকৈ থাকিলে নহ'ব, আপোনালোকৰ লগতো অলপ কথা পাতিলে মনটো ভাল লাগিব। আমাৰ ইয়াত 4জন কৰোণা পজিটিভ হৈ ঢুকাইছে। আপোনালোকে দোৱা কৰিব, সিহঁত জানো জান্নাতবাসী হয়। আৰু সিহঁতৰ পৰিয়ালটোলৈ চালে খুবেই বেয়া লাগে। কি কৰিব আৰু, উপায় নাই। সেইকাৰণে কৈছোঁ, আপোনালোকে ঘৰতে থাকিব, সুস্থ হৈ থাকিব, বাহিৰলৈ বিনা দৰকাৰত বাহিৰলৈ নাযাব। যাব লগা হ'লে আপোনালোকে মাস্কখন মাৰি যাব, চেনিটাইজ কৰিব। এয়া আপোনালোকৰ লগত মানে দোৱা থাকিলে, আপোনালোকৰ লগত আমাৰ কাৰণে আপোনালোকে দোৱা কৰিব, যাতে আমাৰ পৰিয়ালটো সুস্বাস্থ্যৱান হৈ থাকে। যিহেতু বাহিৰত নগ'লে নহ'বই, বাহিৰত যিবিলাকে কৰ্মক্ষেত্ৰত বাহিৰত যাবই লাগিব। তাৰ মাজতো আল্লাই ঈশ্বৰে সকলোকে ভালে কুশলে যাতে ৰাখে, এয়ে মোৰ আশা থাকিল। আপোনালোকৰ ওচৰত বিশেষ আৰু একো নাই ক'বলৈ। ভাবিলোঁ এনেকৈ মন মাৰি থাকিলেও নহ'ব, নিজৰ স্বাস্থ্যৰ কাৰণেও বেয়া। সেইকাৰণে ভাবিলোঁ, ল'ৰা ছোৱালীকেইটাই কৈ আছে কিবা এটা বনাই দিয়া আমাক। ভাবিলোঁ কিনো বনাই দিম। এনেকৈ মই এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। তাত এটা কেঁচা জলকীয়া দি দিছোঁ। যিহেতু মোৰ ল'ৰা ছোৱালীকেইটাই জলকীয়া নাখায়। মিষ্টাৰো আহি পোৱা নাই। আৰু কণী এটা দি দিছোঁ, এনেদৰে ভাঙি। অকণমান নিমখ দি দিছোঁ। অকণমান ধনিয়া গুড়া দি দিছোঁ। এই ধৰিব পাৰিছে নহয়, এইখিনি। এতিয়া এইদৰে ফেটি ল'ব। ইয়াত মই অকণমান নিমখ দি দিছোঁ, অকণমান ধনিয়া গুড়া দি দিছোঁ, আৰু অকণমান জলকীয়া গুড়া দি দিছোঁ। এতিয়া মই লগ পাই আছোঁ। এতিয়া মই একাপ ময়দা দি দিছোঁ এইখিনিৰ লগত। যিহেতু মই কণী, পিঁয়াজ, কেঁচা জলকীয়া, তাৰপিছত ধনিয়া গুড়া এইখিনি এনেকৈ ফেটি লৈছিলোঁ, তাৰ লগতে মই এনেকৈ একাপ ময়দা দি দিছোঁ। এতিয়া অকণমান পানী দি এই ডৌটো এনেকৈ ফেটি ল'ব। একেলগে দি নিদিব।
পনীয়াকৈ এটা পেষ্ট বনাই ল'ব। এটা ডো বনাই ল'ব, দেখিছেনে? এনেকুৱা পনীয়া। এনেকৈ ঘূৰাই দিব। এতিয়া মই এই ঢাকনিখন গুচাই দিলোঁ। এয়া ধৰিব পাৰিছে নহয়? এনেকৈ সিজিব দিব। মই ইয়াত কোনো তেল চেল ব্যৱহাৰ কৰা নাই। আপোনালোকৰ ইচ্ছা কৰিলে তেলো দিব পাৰে। মই ইয়াত তেল ব্যৱহাৰ কৰা নাই। মই বাৰু এখন তেলেৰে বনাই দেখুৱাই দিম। এইখন মই এনেকৈ বনাইছোঁ। যদি কোনোবাই তেল খাই ভাল পায় তেতিয়াহ'লে তেলেৰে বনাব। মই এখন তেল দি বনাই দেখুৱাই দিছোঁ। বেছি নিদিব, তেল অকণমান দিব। এনেদৰে ঘূৰাই দিব। আৰু অকণমান দি দিছোঁ। গেছটো মই এনেকৈ কমাই দিছোঁ। প্লিজ বনাই চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো বজাই দিব। দেখাই দে খাই। মেৰুৱাই লোৱা, এনেকৈ মেৰুৱাই লোৱা। টেষ্টি হৈছে। তেতিয়াহ'লে এনেদৰে বনাই খাই চাব এবাৰ আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেতিয়াহ'লে গধূলি নাস্তাটো এনেকৈ খাই চাবচোন। আজিলৈ আহিছোঁ। শুভৰাত্ৰি।